নমস্কাৰ সকলোকে। এয়া আজি ৯মহীয়া পৰ্ব। মায়ে দেউতাই ভাইটিয়ে যা যোগাৰ কৰি এয়া চাকি গছো জ্বলাই আজৰি হয়। এতিয়া আয়তীলৈ ৰৈ আছোঁ আমি। যদি ইয়াত লাগে বুলি কয় আন্টি খক আমাৰ শৰীৰ হেৰি বামুণ মানুহ বুলি কৈছে ভাগ্য দে মাষ্টৰনি কৈছে এতিয়া ৰিটায়াৰমেণ্ট হ'ল নেকি মোৰ ৰিটায়াৰ নাই হোৱা এইটো ইয়াৰ নহয় দে বহুত দূৰৰ ফুলকেইটা ভাল হৈছে ন ফুলকেইটা দেউতাই বনাইছে দেই। আজিলৈ ইমানেই। থেংক ইউ।